তো গাইজ আহক মামাই কিবা এটা কৈছে শুনো, তাৰপৰা ময়ো কিবা এটা দি আছো। জুবিনৰ অনুৰাগী মই আজি মোৰ কথা আপোনালোকে লিখি ৰাখক। কৈ যাওক ভালকে কৈ যাওক, লিখি ৰাখিম বাৰু, চাম সময়মতে কি আহে। 26 এপ্ৰিলত যিদিনাখনেই ভোট গ্ৰহণ হৈ যাব, এই এজনো মানুহ জুবিনৰ লগত নাথাকে। আপুনি কি ক'লে? এপ্ৰিলৰ যিদিনাখন ভোট ইলেকশ্যন হ'ব, সেইদিনাখন কি আপোনাৰ জুবিনৰ লগত এটা মানুহ নাথাকে? আপুনি আজি মুখ্যমন্ত্ৰী আছে কাৰণে আপোনাৰ লগত হাজাৰ হাজাৰ মানুহ আছে। যিদিনাখন আপুনি মুখ্যমন্ত্ৰী নহ'ব, গাড়ীৰ পৰা নামি যাব, সেইদিনাখন আপোনাক গুৰিয়াই খেদি দিব। গম পাইছে নাই? আৰু জুবিন প্ৰতিটো অসমীয়া মানুহৰ হৃদয়ত সোমাই আছে। আপুনি জুবিনক ধৰি আপুনি নক'ব। ইলেকশ্যন হৈছে, ইলেকশ্যনত লাগক। আপুনি জুবিনক ধৰি কথা একো নক'ব। কেলৈ জুবিনতকৈ ডাঙৰ আপুনি নহয়। আপুনি কিনো আজি মুখ্যমন্ত্ৰী আছে কাৰণে আপুনি চবে ভাও দি আছে। কাইলৈ আপুনি মুখ্যমন্ত্ৰী পদৰ পৰা গুচি গ'লে আপোনাক চবে লাটে মাৰিব, গুৰে মাৰিব, থুইয়াব। আপুনি গম পাইছে? পইচা দি আছে কাৰণে চব ভাল হৈ আছে। পইচা নিদিয়াহেঁতেনতো আপোনাক গুৰিয়াই দিলেহেঁতেন তেতিয়াই। আৰু 2 নম্বৰ কথা, আপোনালোকে ইলেকশ্যনৰ টাইমত ইভাগেতো আপোনালোকে জিকিব নোৱাৰে, ভোটটো চুৰ কৰি পিনেহে জিকে। সেইটো কাৰণেতো জিকিছে ন আপোনালোকে। অসমততো এনেও আপোনালোকে জিকিব নোৱাৰে। কেলৈ মানে অসমত আপুনি বিহাৰৰ লেখীয়া কৰিব, চব ভোট চুৰ কৰিব, আৰু কি কৰিব পাৰেনো আপোনালোকে? জুবিনদাক ধৰি কথা নক'ব, মানে চব ৰহস্যপূৰ্ণ কথা ওলাই যাব। কাকো খাতি নকৰা মানুহ মাৰি পেলালে লৈ গৈ। এইটো ইমান হেৰি কৰি লাভ নাই, দম চম আৰু কিবা কিবি কৰি মেলি একো লাভ নাই জুবিনদাৰ বিষয়ে দেই। मजा आ गया भाई, मजा आ गया।